লাইচেন্স ছোৱালীজনী কেনেবাকৈ কাবলৈ গুচি যাবলৈ আছে আজিকালি কামত কোনে ধৰি ৰাখিব পাৰে সেইখিনি বাদে সৰস্বতীয়ে জানো কোনোবাই ৰঙা পিন্ধিছিলে সৰস্বতী আমি সৰুৰ পৰা ডাঙৰ কোৱালিফিকেশ্যন নাথাকিব পাৰে কিন্তু আমি বগা বস্তুৱে পিন্ধি গৈছিলোঁ আজি মই এতিয়া এখনি গামোচা লৈ আপোনালোকক এই কথাষাৰ দাঙি ধৰিছোঁ তেতিয়াহ'লে মই কিন্তু দেখি আহিছোঁ এতিয়া পাতে পুতে যাওঁতে মই এখন গাড়ীত গৈছিলোঁ এজেগালৈ তেতিয়া দেখিছিলোঁ বয়জত দেখিছোঁ গাৰ্লছত দেখি আহিছোঁ বা বহুতত দেখিছোঁ কিন্তু সেই কথাখিনি প্ৰবীণতা বুলি অৱস্থান ধৰিলে নহ'ব আপোনালোকে নীতি নিয়মত থকা ভণ্টিহঁতক কৈছোঁ তোমালোকে ল'ৰালৈ গুচি নাযাব মা দেউতাৰ কথা মানিবা স্কুলখনৰ প্ৰতিনিধি মানিবা স্কুলখনৰ ওপৰতে তোমালোকে ডাঙৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিছত তোমালোকে কথা পতা বেয়া নাপাবা আৰু সাজ কাজ একদম বদলি কৰিছা এইটো মই মনত আঘাত পাইছোঁ অসন্মানী আজি মই জনাইছোঁ হেডমাষ্টাৰসকলেও এইটো অৰ্ডাৰ দুদিনৰ আগত দিব লাগিছিলে কিন্তু তেওঁলোকে কিয় দিয়া নাই নাজানো অৱশ্যে তেওঁলোকে নিজেই নাজানে নেকি সেইখিনি ইমান কথা নাজানো বাৰু অৱশ্যে কিন্তু আমি ভাল পাইছোঁ খালি আমি লোকক কৈ লাভ নাই খালি এটা আমি পৰিৱেশ মানে আমাৰ অসমীয়া পৰিৱেশত থাকিলে আমি ভাল পাওঁ মই এই কথাই কৈছোঁ মই বেছি উস্তাদিও কোৱা নাই মই লোকৰ পৰিৱেশটো মই কৈও লাভ নাই তথাপি এটা কথা কাৰণে কৈছোঁ মানে কি সৰু সৰু মানে ল'ৰা ছোৱালী ডাঙৰ ল'ৰা ছোৱালীখিনি দেখুৱাই দিলে সৰু সৰু ল'ৰা ছোৱালীখিনি উন্নত হ'ব বা সিহঁতি তেতিয়াহে বুজি পাব বা শিক্ষকে যিকোনো কথা কৈ দিলেহে ষ্টুডেণ্টে বুজি পাব সেইকাৰণে মই আজি অকণমান মনটোত অকণমান বেয়া লাগিছে মই অকণমান ওলাই গৈ মনটোত দুখ লাগি আহিছে সেইদে নহয় সেইদে পৰিৱেশ নহয় সেইদে পৰিৱেশ ধ্বংসহে হোৱাৰ সম্ভাৱনা থাকে ল'ৰা ছোৱালী আজি চকু কাণ দিয়ক আৰু এটা বজাৰ পাছতহে ডিগলাৰ দিয়ক নীতি নীতি সম্পূৰ্ণ মানক নামঘৰ চাগ্য ঘৰত পূজা পুতলৰ কথা আছে আৰু লেখমতে আজি মাছ মাংস ল'ৰা ছোৱালীয়ে খাবই নালাগে বা স্কুলৰ যি গোটাইছে তাকে খাব লাগে নীতি নিয়ম আহি ঘৰ পাব লাগে মাক বাপেকে ফোন কৰিব লাগে ক'ব লাগে কি কথা সেইখিনি কিন্তু প্ৰতিটো চাইছোঁ ধুন পেচত পঢ়া শুনাত কিমান আগবাঢ়িছেনো ধুন পেচটো যে ইমান দায়িত্বকৈ লৈছে মই নিজেই পঢ়া শুনা নহয় কিন্তু পঢ়া শুনা নাই যদিও আমাৰ লগত আকৌ কথা কোৱা নোৱাৰিব এই কথা আমি দেখি শিকা থাকি শিকা বেয়া লাগে এইখিনি কথা ভণ্টিহঁতক সতৰ্ক কৈছোঁ আৰু দাদাহঁতক ভাইটিহঁতকো শাসন কৰিছোঁ যাতে কোনো বাইকত নাযাব গাড়ী চিকুৱেশ্যন চলি আছে পচি যাব সাজে সাজে গৈ থানাত ফাইমেল হ'লে তোমালোকৰ ইজ্জত যাব আৰু স্কুলৰ হেডমাষ্টাৰৰ ইজ্জত যাব আশা ৰাখিছোঁ যাতে এই কথাষাৰ আপোনালোকে লোড হিচাপে লয় আৰু যদি কিবা ভুল হৈছে আপোনালোকে মোলৈ কমেণ্ট লগালগ সুধিব পাৰে নমস্কাৰ